নমস্কাৰ আজি আমি সমাজ বিজ্ঞানৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো নিশ্চয় আপোনালোকে ভাল পাব এক নম্বৰ প্ৰশ্ন সম্পদ হ'বলৈ হলে তলৰ কোনটো প্ৰয়োজন নহয় ক পৰিমাণ খ প্ৰয়োজন পূৰাব পৰা সামগ্ৰী গ ব্যৱহাৰৰ বাবে উপযোগী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক পৰিমাণ 2 নম্বৰ প্ৰশ্ন তলৰ কোনটো মানৱ সম্পদ সৃষ্টি নহয় ক পৰ্বত পাহাৰ খ থকা ঘৰ গ জলবিদ্যুৎ শুদ্ধ উত্তৰটো হৈছে পৰ্বত পাহাৰ 3 নম্বৰ প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান 2900 কিলোমিটাৰ 2906 কিলোমিটাৰ 2905 কিলোমিটাৰ 2907 কিলোমিটাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 2906 কিলোমিটাৰ 4 নম্বৰ প্ৰশ্ন অসমত মুঠ তেল শোধনাগাৰ কেইটা আছে 6টা 5টা 4টা 3টা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 4টা 5 নম্বৰ প্ৰশ্ন কয়লা উৎপাদনত ভাৰতৰ স্থান কিমান ক একম খ দ্বিতীয় গ তৃতীয় খ চতুৰ্থ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 6 নম্বৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ শিক্ষিতৰ হাৰ কিমান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ 73.18 7 নম্বৰ প্ৰশ্ন অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি ক বাণিজ্য খ কৃষি গ উদ্যোগ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ কৃষি 8 নম্বৰ প্ৰশ্ন বৰ্তমান অসমত কোনখন জিলাত সৰ্বাধিক লোকে বাস কৰে ক কামৰূপ খ ধুবুৰী গ নগাঁও ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নগাঁও 9 নম্বৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল মতে অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান 380 397 350 378 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 379 10 নম্বৰ প্ৰশ্ন 2011 চনৰ লোকপিয়ল মতে অসমৰ সৰ্বনিম্ন জনসংখ্যাৰ ঘনত্ব থকা জিলাখনৰ নাম ক কাৰ্বি আংলং খ চিৰাং গ ডিমা হাছাও শুদ্ধ উত্তৰটো হৈছে ডিমা হাছাও যদিহে চেনেলটো ভাল পায় তেন্তে লাইক কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘালটিটো বজাই দিব ধন্যবাদ